এখন উকা কাগজ আৰু এটা কলম হাতত তুলি এটা সাতুৰঙী ফাগুনৰ কবিতা লিখিছিলোঁ। কিন্তু তোমাৰ অহংকাৰ আৰু অভিমানৰ বাবে কবিতাটি খঙত জুই শিখাত ভৰাই দিলোঁ। কবিতাটোৰ অন্তিম শব্দটো ছাই হৈ শেষ হোৱালৈকে এপলক দৃষ্টিৰে চাই ৰলোঁ। কবিতাটি জুইৰ মাজত ছাই হৈ শেষ হৈ গ'ল, কিন্তু শব্দবোৰ আজিও বায়ুৰ কণিকাত আবদ্ধ হৈ মোৰ কাণত ভাহি থাকে, কাৰণ কবিতাটোৰ শিৰোনাম তুমি হয়, তুমি। তুমি কাষত তথাপিও আছা, কোনেও